হেল্ল' ৰাইজ, নমস্কাৰ গ্ৰহণ কৰিব। মই বেহেৰবাৰী আউটপোষ্টৰ ফেইলাও বসুমতাৰী আপোনালোকৰ সৈতে কিছুমান কথা পাতিম বুলি আহিলোঁ আৰু জনাবলৈ কিয় আহিছোঁ যেনিবা আমাৰ বব যে অহা 23 তাৰিখে মানে 10 বছৰ হ'ব বয়স। বুজি পাইছে না? বব মানে কোন হয়? আমাৰ যে এই আমাৰ সৰু বাচ্চাটো যে লাহে লাহে ডাঙৰ হৈছে নহয়, আমাৰ বব মানে বেহেৰবাৰী আউটপোষ্ট 23 তাৰিখে গৌৰৱ উজ্জ্বল 10 বছৰ হ'ব মানে আমাৰ বেহেৰবাৰী আউটপোষ্ট। এই বেহেৰবাৰী আউটপোষ্টত প্ৰথম এপিছডত যিসকল আৰ্টিষ্টে ইষ্টাব্লিছ কৰিলে এই বেহেৰবাৰী আউটপোষ্ট, মানে প্ৰথম এপিছডত যিসকল টেকনিচিয়ান, কেমেৰামেন, এক্টৰ, ডাইৰেক্টৰসকল আছিলে, এওঁলোকক মোৰ অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ। কাৰণটো হ'ল আপোনালোকে ইয়াক ইষ্টাব্লিছ কৰি থৈ নগ'লে বা আপোনালোকে প্ৰথম এপিছডত নাহিলে তেতিয়াহ'লে আমি পিছৰ এপিছডত চিট নাপালোঁ হয়। সেইকাৰণে আপোনালোকক অন্তৰৰ পৰা মনে প্ৰাণে সেৱা জনাইছোঁ দেই। লগ পাম আপোনালোকক আমাৰ যেতিয়া 10 বছৰ বয়সত 23 তাৰিখে হ'বতো, সিদিনাতো ধামাকেদাৰ পাৰ্টি হ'ব, ইয়াত আমি লগ পাম। আৰু আমাৰ এই বেহেৰবাৰী আউটপোষ্টৰ যি পৰিকল্পনা কৰিছিল ৰাজেশ ভূঞা ছাৰ, এখেতকো মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। ৰাজেশ ভূঞা নহ'লে মই আজি এই বেহেৰবাৰী আউটপোষ্টত বসুমতাৰী হৈ টিকি নাথাকিল হয়। কাৰণ ৰাজেশ দাই মোক বহুত সৰু কালৰ পৰাই পাইছে, এখেতে মোক বহুত মৰম কৰিছিল। সেইটো কথা চবে নাজানিলেও আমাৰ মনোজ শইকীয়াই জানে, অকণে জানে, এনেকৈ বহুত আৰ্টিষ্টে জানে, যিসকল এই সময়ত DG মিউজিকত আপ ডাউন কৰি আছিল। তেতিয়া DG মিউজিকত ৰাজেশ ছাৰে গানৰ কাম, এডিটিঙৰ কাম, এইয়া জানমণি, অঞ্জনা এইবিলাক কাম কৰি আছিল। সেই টাইমতে আমাৰ আদান প্ৰদান হৈছিল। এই সময়তে যেতিয়া 2 বছৰ গ'ল বেহেৰবাৰী আউটপোষ্ট, তেতিয়া মই জ্যোতিষ চিত্ৰবনত যাই ৰাজেশ দাক অনুৰোধ জনাইছিলোঁ, দাদা মোক বেহেৰবাৰী আউটপোষ্টত লৈ আনক, মই ইয়াতে এক্টিং কৰিবলৈ মন নাছিল। তেতিয়া মই কেৱল অকণমান মাননি লৈ মই এক্টিং কৰিছিলোঁ। ইয়ে মোৰ আৰম্ভণি। সেইকাৰণে মই ৰাজেশ দাক মনে প্ৰাণে মোৰ অন্তৰৰ ফালৰ পৰা সহস্ৰ প্ৰণাম জনাইছোঁ। শুভেচ্ছা থাক আপোনাৰ যেনেকৈ দীৰ্ঘায়ু হওক আৰু কাম কৰি যাই থাকক। ময়ো আপোনাৰ ওচৰে গৈ কাম কৰি থাকোঁ। লগতে আমাৰ যে মনোজ শইকীয়া, এখেতেও এছিষ্টেণ্ট ডাইৰেকশ্যন কৰি আছিল। এই সময়ত এখেতে স্পট বয় কিবা কিবি বহুত কাম কৰিছিল, এক্টিং কৰিছিল। এখেতকো মই বেহেৰবাৰী আউটপোষ্টত ডাইৰেক্টৰ হিচাপে পাই বহুত আনন্দিত। এখেতকো মই সহস্ৰ প্ৰণাম জনাইছোঁ। কাৰণ এখেতেও মোক নিজৰ দাদাৰ দৰে ভাবে, মানে আমাক বুঢ়া বুলি কয়, তথাপিও মোক খুব মৰম কৰে। আমাৰ অন্তৰংগ কিছুমান কথা আছে, মানে ভাল পায় আৰু কি। লগতে আহিলোঁ মই লগ পালোঁ কে মোহনো মোক খুব শিকাইছে এক্টিং, বহুত এক্টিং শিকাইছে ইয়াত বেহেৰবাৰী আউটপোষ্টত। ভাল এক্টিং কিছুমান এইবিলাক শিকাইছে। লগ পাইছোঁ বাইলুঙো একদম স্মাৰ্ট হৈ গ'ল, বাইলুঙো শিকায় মাজে মাজে। আমি এতিয়াও জানা নাইতো ভালকৈ, আমাক শিকাই থাকে, আমি কৰি থাকোঁ, সেনেকৈ আপোনালোকে চাই থাকে। লগতে লগ পাইছোঁ মোৰ অন্তৰৰ ভাইটি মুকুতাক লগ পাইছিলোঁ, মণিবৌক লগ পাইছোঁ। ইফালে বহুতজন আছে। আহি আমি নিশ্চিতা মেমক পালোঁ, মোতকৈ অলপ সৰু, খুব ভালকৈ কয়, এক্টিং ভাল কৰি থকা, এনেকুৱা মানে মন দি কৰা, সেনেকুৱা কয় চবকে মানে। তো মই চব টিমটোকে আমাৰ বেহেৰবাৰী আউটপোষ্টৰ এতিয়াৰ টিমটো, আগৰ টিমৰ পৰা এতিয়ালৈকে যিসকলে এক্টিং, কেমেৰামেন, লাইট, টেকনিচিয়ান
সহায় কৰিছে চবকে মোৰ অন্তৰৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সেৱা আগবঢ়াইছোঁ, মৰম যাচিছোঁ, যেন আমি এনেকৈ যাই থাকিব পাৰোঁ। 10 নহয় 20 বছৰ হওক, যেতিয়ালৈকে পুলিচ একচুৱেলি এটা পুলিচে যেতিয়ালৈকে ৰিটায়াৰ হয় ইয়ালৈকে আমি কাম কৰিম বুলি ভাবি আছোঁ, কাম কৰি যাম। আৰু আমাৰ মন প্ৰাণ ভাঙা নাই, আমি এক্টিং কৰি থাকিম। কিন্তু আপোনালোকে চাই থাকিব লাগিব বেহাৰবাৰী আউটপোষ্ট। আৰু আপোনালোকক কেক কাটাৰ সৈতে আৰু এটা ধামাকেদাৰ পাৰ্টিৰ সৈতে 23 তাৰিখে লগ পাম। আপোনালোকেও নিশ্চয় নিমন্ত্ৰণ পাব পাৰে, নাপালেও মোৰ থ্ৰুৱেদি কিছুমান আমাৰ বৰ্তমানৰ যিসকল আৰ্টিষ্ট আছে এইসকল মনৰ কথা মই আপোনালোকৰ ওচৰত যুগুতাম, মানে অডিঅ' ক্লিপছ শুনাম। এতিয়া নহয়, 23 তাৰিখে ৰাতি 6টা বজাত আপোনালোকক লগ পাম। প্লিজ ৱাইট, আই এম কামিং চুন। 23 তাৰিখ আমাৰ 10 বছৰ বয়স হৈছে বেহাৰবাৰী আউটপোষ্ট, তাৰে ধামাকেদাৰ পাৰ্টি। এইবাৰ সমাজৰ পৰা নিকা হ'ব আমাৰে চহৰখন, দুৰাচাৰো নাখাব এইবাৰ জগতৰ পৰা, সঁচা হ'ব আমাৰে হৃদয়খন, অসুৰৰে